ভিউৱাৰ্ছ, আজি আপোনালোকলৈ মই লৈ আহিছোঁ একেবাৰে ইউনিক ৰেচিপি ভাতৰ চপ। কেতিয়াবা খাইছেনে বাৰু ভাতৰ চপ? মানে আমাৰ কেতিয়াবা ভাত থাকি যায় ন, কি কৰোঁ কি নকৰোঁ পেলাবলৈও বেয়া লাগে। এইটো মই সেই ভাতেদি এটা চপ বনাইছোঁ। আপোনালোকে এতিয়া যিসকলে ধৰক সৰু ল'ৰা ছোৱালীয়ে ভাত খাবলৈও বেয়া পায়, তেওঁলোকক এই ভাতৰ লগত আলু দি যদি চপটো দি দিয়ে ন, দুইটা কামত আহিলে, ভাতো খোৱা হ'ল আৰু চপটো খাব তেওঁলোকে খুব টেষ্ট পাব। দেখিবলৈও ভাল লাগিছে, আলু চপৰ নিচিনাই লাগে, খাবলৈও খুব ভাল লাগে, টেষ্ট হয়। আপোনালোকে কেতিয়াবা বনাইছে নেকি বাৰু ভাত দি পেলাই চপ? মই কেনেদৰে বনালোঁ আপোনালোকক এইটো হেৰিত মই শিকাই দিম। প্ৰথমতে লাগিব আপোনালোকক ভাত 1 প্লেট, বইল আলু, নিমখ, আদা, জলকীয়া, পিঁয়াজ অলপ, নৰসিংহ পাত আৰু ক'লা নিমখ। মছলা লাগিব আপোনালোকৰ জিৰা গুড়ি, জলকীয়া গুড়ি আৰু জালুকৰ গুড়ি। প্ৰথমতে আপোনালোকে আলুখিনি বইল কৰি ভাঙি ল'ব। তাৰপিছত মই ভাতখিনি মিক্সিত মাৰি লৈছোঁ। পানী দিব নালাগে, এনেই ভাতটো দি দিলে এনেকুৱা হৈ যায়। তাত মই অলপ নিমখ দিছোঁ। কাটি থোৱা পিঁয়াজখিনি মই দিলোঁ। মই চাট মছলা দিছোঁ, জলকীয়া গুড়ি, জিৰা গুড়ি দিছোঁ আৰু জালুক অকণমান দিলোঁ। জ্বলা বেছি খালে বেছিকৈ দিব। তাৰপিছত মই হাতখনত অলপ তেল লৈ এইখিনি ভালকৈ মিক্স কৰিম, নহ'লে হাতত লাগি যায় যে আঠা আঠা। এতিয়া এটাকৈ আপোনালোকে এনেকৈ গোল গোলকৈ বা যি আকাৰ দি কৰে তেনেকৈ ছেট কৰি, অলপ যদি ঢিলা হয় আপোনালোকে কৰ্ণফ্ল'ৰ অলপ ওপৰত লেটিয়াই ল'ব, তেতিয়া ভাজিতেও অসুবিধা নাপায় আপোনালোকে। মই ইয়াত নাই লোৱা, আপোনালোকে কৰ্ণফ্ল'ৰ প্লেট এখনত উলিয়াই তাৰ ওপৰত এইটো ঘূৰাই দিব। এতিয়া মই তেলখিনি গৰম কৰি ৰাখিছিলোঁ, এতিয়া এইটো মই ফ্ৰাই কৰিম। এইটো আপোনাৰ হাই ফ্লেমতো দিব পাৰিব, কাৰণ আমাৰ এইখিনি চবটো সিজি থকা বস্তুৱে হয়। এতিয়া চব মোৰ এইটো প্ৰায় হৈছে, অলপ অলপ ৰঙা হৈ আহিছে। এতিয়া এইখিনি মোৰ হৈ গৈছে, আৰু যদি ৰঙা বিচাৰে আপোনালোকে অলপ দেৰিলৈকে ভাজিব। মোৰ এতিয়া চপকেইটা ৰেডি। দেখিবলৈ ভাল লাগিছে ন? আপোনালোকেও বনাই চাবচোন, সস্তাতে হ'ব এইটো চপ। ভাতো পেলনি নাযায়, আপোনালোকৰ এটা চপো বনাই ৰেডি কৰিব পাৰিব। মোৰ ইমান দেৰিয়ে ৰেচিপিটো চালে আপোনালোকে কেনেকুৱা পালে? এইকেইটাই হৈছে চপ, আলু আৰু ভাতৰ চপ। আপোনালোকে ইয়াত ধনিয়া পাত থাকিলে ধনিয়া পাত দি দিব। চচৰ লগত খাব পাৰিব বা ভাতৰ লগতো খাব পাৰিব, চাহৰ লগতো খাব পাৰিব এইটো চপ। কেতিয়াবা ধৰক যদি ঘৰত আলু কম থাকে, তেতিয়া এই ভাত অলপ মিলাই ৰেচিপিটো বনাব পাৰিব। অত দেৰিয়ে মোৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। মোৰ ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু যিসকল নতুন আহিছে তেওঁলোকে মোক ছাবস্ক্ৰাইব কৰি দিব, লাইকো কৰিব।